নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি। আজি বনাম ৰঙালাওৰ সৈতে মাংস। আমি এখন কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখন আমাৰ গৰম হৈ গৈছে। এতিয়া আমি দি দিছোঁ মিঠাতেল। তেল বহুত বেছিও নিদিওঁ, কাৰণ মাংসত বহুত বেছি তেল নালাগে, সেয়েহে আমি তেল অকণমান কমকৈ দিছোঁ। তেলখিনি এতিয়া ভালদৰে গৰম হৈ লওক। তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ তেজপাত, তাৰপিছত দিছোঁ এয়া অলপ পাঁচফোৰণ। এইখিনি অকণমান ভজা যাওক। এইবাৰ আমি ইয়াতে দি দিম সৰু সৰুকৈ কাটি ৰখা পিঁয়াজ। পিঁয়াজখিনি আমি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এই আমাৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে। এতিয়া আমি ইয়াতে দি দিম আদা, নহৰু আৰু জলকীয়া। এইখিনি আগতে খুন্দি ৰাখিছিলোঁ। এইখিনিও আমি অকণমান টাইম ভাজি ল'ম, ইয়াৰ যাতে কেঁচা গোন্ধটো নোহোৱা হৈ যায়। আদা নহৰুখিনি সেইখিনিমান টাইমলৈকে ভাজি ল'ম, বহুত বেছিও ভাজিব নালাগে। এয়া আদা নহৰুখিনিৰ কেঁচা গোন্ধটো নোহোৱা হৈছে। এতিয়া আমি ইয়াতে মাংসখিনি দি দিছোঁ। এইখিনি যিহেতু মুৰ্গীৰ মাংস, সিজোতে বহুত বেছি টাইমো নালাগে, সেয়েহে আমি একেলগে এই ৰঙালাওখিনি দি দিছোঁ। লগতে অকণমান আলুও দি দিছোঁ ৰঙালাওৰ লগতে। গোটেইখিনি ৰঙালাও দিয়া নাই, মানে গোটেইখিনি ৰঙালাও দিলে মিঠা বহুত বেছি হৈ যায়, সেয়েহে আমি বহুত বেছি ৰঙালাও দিয়া নাই, আলু অলপ মিক্স কৰি দি দিছোঁ। এইবাৰ আমি ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। নিমখ আমি কিহেৰে দিছোঁ চাওকচোন। এয়া বাঁহৰ চামুচ। আগৰ দিনত এইবিলাকে ব্যৱহাৰ কৰিছিল বাৰু। আমাৰ এতিয়াও আছে পুৰণি বাঁহৰ চামুচ। এয়া হালধি টেমাটো আছে, হালধিও দি দিলোঁ। তাৰপিছত এয়া অকণমান ধনিয়া গুড়ি দিছোঁ। তাৰপিছত দিছোঁ জিৰা গুড়ি। মাংসত আমি বহুত বেছি মছলা ইউজ নকৰোঁ, জিৰা ধনিয়াখিনিৰ বাহিৰে। কিছুমানে চিকেন মছলা, মিট মছলা এইবিলাক ব্যৱহাৰ কৰে, আমি ইমান মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া আমি অকণমান টাইম ভাজি ল'ম। এইখিনি অকণমান টাইম আমি লাৰি দি গোটেইখিনি যাতে মিক্স হৈ যায় তেনেকৈ লাৰি দিছোঁ। দি উঠি এতিয়া ইয়াতে আমি এখন ঢাকনি লগাই দিছোঁ। ঢাকনিখন লগাই দিলে সোনকালে সিজে, সেয়েহে ঢাকনি লগাই দিছোঁ। মাজে মাজে অৱশ্যে অলপ লৰাই দিব লাগিব, ঢাকনিখন গুচাই, নহ'লে আকৌ লাগি ধৰিব, সেয়েহে অকণমান লৰাই দিছোঁ। ৰঙালাওখিনি আমাৰ আধা সিজা হৈ গৈছে। এতিয়া আমি ইয়াতে দি দিছোঁ বিলাহী এটা সৰু সৰুকৈ কাটি। বিলাহীখিনিও আমাৰ সিজালৈকে ভাজি ল'ম। ৰঙালাও, আলু, বিলাহী, মাংস গোটেইখিনি আমাৰ ভালদৰে ভজা হৈ গৈছে, সিজি গৈছে। সেয়েহে এতিয়া আমি অকণমান পানী ছটিয়াই দিছোঁ। বহুত বেছি পানী একেলগতে দিয়া নাই, অকণমান দি এইখিনি অলপ সিজিব দিম। ভালদৰে সিজাৰ পিছত এতিয়া এয়া পানী আমি বেছিকৈ দি দিলোঁ। এইখিনি পানী দিলেই হ'ব। এতিয়া এইখিনি আমি আকৌ পানীখিনি গোট লাগিব দিম, একেবাৰে তৰকাৰীৰ নিচিনা হোৱালৈকে ৰাখি দিম। এইখিনি আকৌ উতলাব লাগিব বহুতখিনি সময়। আগতকৈ আমাৰ পানী কমি গৈছে, এয়া চাওকচোন কালাৰটো আহিব ধৰিছে। আৰু অলপ টাইম আমি সিজাব লাগিব। এয়া এইখিনি ভালদৰে সিজি গ'ল। এয়া আমাৰ ৰেডিও হৈ গৈছে। এয়া চাওকচোন, দেখিবলৈ কালাৰটো কি ধুনীয়া হৈছে। ৰঙালাও দিয়াৰ কাৰণে অৱশ্যে কালাৰটো বহুত বেছি ধুনীয়া হৈছে। ইয়াত আমি একো বেলেগ মছলা ইউজ কৰা নাই কালাৰৰ বাবে। বন্ধুসকল, এনেদৰে বনাই আপোনালোকে খাই চাবচোন। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।